মানে বৌ মই ভাল নাপাওঁ কিন্তু ল'ৰাটাক মোৰ ভাল লাগে নাম কি ক'ত ঘৰ কি কৰে ল'ৰাটোৰ ঘৰ যোৰহাটত নাম দীপজ্যোতি হাজৰিকা সি প্ৰাইভেট কোম্পানী এটাত কাম কৰে আৰু ঘৰত মাক দেউতাক আৰু সি আছে আৰু ল'ৰাটো কেনেকুৱা আৰু বৌ বহুত ভাল সি মোক আজিলৈকে বেয়া ফটো বিচাৰি পোৱা নাই বেয়া ভিডিঅ' বিচাৰি পোৱা নাই সি মোক ৰেচপেক্ট কৰে সি মোৰ কেয়াৰ লয় মোক বেয়া ব্যৱহাৰ নকৰে আৰু সি ল'ৰাটোৱে তোমাক মাক দেউতাকৰ লগত চিনাকি কৰাই দিলেনে হা সি মোৰ তাৰ মাক দেউতাকৰ লগত চিনাকি কৰাই দিছিলে আৰু সিহঁতৰ ঘৰলৈ গৈ পাইছা নেকি গৈ পোৱা নাই এইবাৰ সি মোক সিহঁতৰ ঘৰলৈ লৈ যাম কৈছিলে সিহঁতৰ ঘৰটো দেখুৱাবলৈ ভণ্টি নহ'লে তুমি এটা কাম কৰা তুমি নিজে গৈ দাদাক কোৱা কথাবোৰ নাই বৌ মই দাদাক নকওঁ দাদাক ক'লে মোক মাৰিব মোক গালি দিব দাদাই নকওঁ মই এইবোৰ গম পাইছোঁ তোমাৰ দাদাক ক'বলৈ ভয় লাগিব কিন্তু তুমি যদি সাহস কৰি দাদাক কথাবোৰ কোৱা দাদাই যদি বুজি পায় তেতিয়া হয়তো তোমাৰ কথা মানিব পাৰে ন নাই বৌ দাদাক এইবোৰ কথা ক'বলৈ মোৰ ইমানো সাহস নাই যদিহে তোমাৰ কথা নামানে তেতিয়াহ'লে মই ক'ম কিন্তু দাদাই যদি ল'ৰাটো ঘৰলৈ মাতে আহিবনে হা সেইটোতো মই গম নাপাওঁ আচ্ছা অ'কে তুমি যোৱা ভয় নকৰিবা যোৱা ক'বা ঠিক আছে দাদা ভণ্টি ক মোৰ তোক কিবা এটা ক'বলৈ আছিলে কি কথা কচোন ক মই শুনিছো ক ভণ্টি ক আকৌ কি হ'ল দাদা মই ইমান সোনকালে বিয়া নহওঁ মোৰ ইমানোতো বয়স হৈ যোৱা নাই ন মই ইমান সোনকালে বিয়া হ'বৰ কাৰণে মই ইমান সোনকালে বিয়া নহওঁ মই আৰু পঢ়িম বুলি ভাবিছোঁ ভণ্টি মুখৰ ভিতৰতে কি ভুৰভুৰাই আছ হা কিবা কবি নেকি দাদা ভণ্টি মোক বিয়া দিবৰ কাৰণে ল'ৰা চাইছ চাইছো কিয় তোৰ বিয়া হ'বলৈ মন নাই নি মন নাই বুলি ক'লে তোৰ কিবা আপত্তি মোৰ নাই একো আপত্তি নাই ভণ্টি আৰু যদি কিবা আছে মোক খুলি ক মানে দাদা মোৰ আৰু পঢ়িবলৈ মন আছিলে সেইকাৰণে আৰে ভণ্টি তোক বিয়াৰ পাছত পঢ়ুৱাব নহয় হা